আমাৰ লগত এওঁ গৈছে বৰ্তমান আমি ঢলা শদিয়াৰ পৰা দুলীয়াজানৰ অভিমুখে আহি আছোঁ। এতিয়া আমি টমটমত উঠিছোঁ, কাৰণ তিনিচুকীয়ালৈ ঢলা শদিয়াৰ পৰা ছুপাৰত আহিলোঁ আৰু তিনিচুকীয়াৰ পৰা দুলীয়াজানলৈ যোনখিনিৰ পৰা গাড়ী যায় তালৈ বুলি আহি আছোঁ টমটমত উঠি। সেয়া যাব হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে, আৰু মোৰো ভাল আপোনালোকৰ মৰম আৰু আশীৰ্বাদত। বৰ্তমান গাড়ীখন পাই গ'লোহি। আচলতে আমি এইখন গাড়ীতে যাম, ছুপাৰত নাযাওঁ, কাৰণ আমি সোনকালে পাবগৈ লাগিব। সেইকাৰণে এইখন গাড়ীতে ওলালোঁ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ দুলীয়াজানলৈ বুলি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি মই আশা কৰিলোঁ। আমি কোনজন ইউটিউবাৰ ঘৰলৈ গৈ আছোঁ তেতিয়াহে গম পাব। পৰি আছে এতিয়া ৰিফাইনাৰী না এতিয়া গাড়ীৰ পৰা নামিলোঁ দেই। গাড়ীৰ পৰা নামি ল'লোঁ, লাহেকৈ নামি লওঁ ৰ'ব, কাৰণ অচিনাকি জেগা কোনোদিন অহা নাছিলোঁ দুলীয়াজানলৈ, প্ৰথম আহিছোঁ। আৰু বা কিহত উঠিব লাগে? নিউ বাছ ষ্টেণ্ড না, নিউ বাছ ষ্টেণ্ড দুলীয়াজান। কাক লগ পালোঁ দেখিলেনে? এইজনীয়ে আমাৰ মৰম লগা ভণ্টি ৰিচু দুলীয়াজান। আপোনালোকৰ সকলোৰে মৰমৰ পৰিচিত ইউটিউবাৰ ৰিচু দুলীয়াজান, তাহাঁতৰ ঘৰলৈ আহিছোঁ আমি। কাক লগ পালে, কাৰ ঘৰলৈ আহিছোঁ আপোনালোকে ইতিমধ্যে গমেই পালে। আৰু আমি এতিয়া দুলীয়াজান টাউনৰ পৰা সিহঁতৰ ঘৰলৈ অলপ যাব লাগিব, অলপমান দূৰ হৈয়ে এতিয়া গৈ থাকিম। একদম আহি আছোঁ ঋষিদা ঘৰলৈ। পিলপিলি দেখা মজাই বেলেগ। এই পিলপিলিটো বৰপেটা চাইডে ভাল লাগে। ৰিচু দুলীয়াজানৰ ঘৰ পাইছোঁ। ফাইনেলি ৰিচু দুলীয়াজানৰ ঘৰ পালোহি দেই। এতিয়া দেখাম ক'পা এলজি কৰে দেই। ঋষিতাহঁতৰ ঘৰত বহি আছোঁ। মোৰ মাতটো বেয়া হৈ গ'ল দেই, গা অসুখ। দমকল ক'ত আছে? দমকল
মানে পানী কি হয় পুখুৰীত নেকি ৰৈ আছে আমি এতিয়া চাহ খাইছো চাহ দিছে বিচনাত বহি লৈছে চাহ খাবলৈ ৰিচুহঁতৰ পিছফালে আহিছো ৰিচুৱে এদিন দেখুৱাইছিলে এই বিলখন কি নাম কৈছা বিলখনৰ নাম দেওবিল এইখন বোলে দেওবিল ইয়াৰ হিষ্ট্ৰী আছে পৌৰাণিক কাহিনী ইয়াত যে বহুত বনৰীয়া হাঁহ আছে এতিয়া মই দেখুৱাব নোৱাৰিম এই মাজত আছে এইবিলাক আৰু ঘৰচীয়া হাঁহ বাৰু এইবিলাক কিন্তু একদম এই বিলৰ মাজত থাকে এইখন বহুত পুৰণা হিষ্ট্ৰী চব চফা হৈ যায় এই পিঠবিলাক বাৰিষা চিজনত বতাহ চতাহ দিয়ে যে চব গুচি যায় একদম খালি ইপাৰ সিপাৰ সেই আমি যে সেই নামঘৰটো কওঁ সেইটোৱে তাত যে ভাওনা পাতিছে সেইটোৱে নামঘৰ ধোঁৱা ওলাই আছে যে নামঘৰ আৰু এইটো ৰাউণ্ড ঘূৰিলে সেই তাত ভাওনাখন পাই যায় ৰিচুৰ ভিডিঅ'ত আছে এইটো পৌৰাণিক কাহিনী কি হয় গাইছে এইখনে কৈছে কিবা কাহিনী এটা আছে বুলি এতিয়াখিনি মই পাহৰি থাকিলো কোনোবা বোলে কিবা গোসাঁইৰ কি ছোৱালী ন গোসাঁইৰ ছোৱালী ইয়াত দিছিলে ন ইয়াত লৈ গ'ল পানীয়ে মানে উকুৱাই লৈ যায় ছোৱালীজনী আগত বহাই থৈ দিয়ে পানী ইয়াত নহয় আৰু এই আগত ক'ৰবাত আছিলে বোলে কাহিনী এটা ঢৌত মানে লৈ যায় ছোৱালীজনী এই মাহঁতে জানে এই কাহিনী একদম এইটো দীঘল এৰাউণ্ড আছে মই ভালকে নাজানো দেই মানে আগৰ মানুহে জানে এইবিলাক কাহিনী মই কাহিনী শুনা মানুহে নহয় শুনিছোঁ আৰু তাইও কৈছে যিহেতু ভিডিঅ'টোত এইখনেই হিষ্ট্ৰী থকা মানে বিল আৰু এখন যেতিয়া আহিব নোৱাৰি যেতিয়া মাছো মাৰিব নোৱাৰে ডাঙৰ ডাঙৰ মাছে দেখা দিব মাছ মাৰিব নোৱাৰে ন প্ৰায় মানে 12টামান বজাত নোৱাৰে আৰু দেওলগা বিল দেওবিল ন দেওবিল এইখনে দেওবিল খাইছো কাহিতে এইখন দাঙি লৈছো এইখন দেখিছেনে খাই আছো আমাৰ খাই হৈ গ'ল কোন এজন খাই বৈ উঠি যোৱাজন এইফালে মেকুৰীজনীকো দেখুৱাই দিয়ক অ ডাৰ্লি দেখিছা মেকুৰীটো তুমি চোৱা আকৌ কি থাপ্পৰ চিনিবা তাই অসমীয়া বুজি পোৱা নাই নেকি পায় অসমীয়া পায় অসমীয়া মেকুৰীজনী চব বুজি পায় হয় নি এইটো কাপোৰ কোনে চিলাই মিছা কথা হয় নেকি এওঁ চেনেল নহয় কিবা কিবি লাগে নি নেপালী কোৱা জোৰকে কোৱা আকৌ মানে ভাবিজি মানে নেপালী ক'ত ঘৰ এনেই আচ্ছা আমাৰ এতিয়া আমি যাব ওলাইছো ঋষিতাহঁতৰ ঘৰৰ পৰা আকৌ কেতিয়া আহোঁ ঠিক নাই যামগৈ এতিয়া এয়া মৰমৰ উপহাৰ আমাৰ দাদা মৰম অলপ যাচিছো মই ভণ্টিৰ লগত এইছো যিহেতু গুৱাহাটীৰ পৰা বহুত দূৰৰ পৰা আহিছে মোৰ ফালৰ পৰা এয়া মৰম দিছো আৰু কিনো দিম ভাল লাগিলে মাথা ভাঙি আহিছে কথা ক'ব পৰা নাই বেছি আদা খাই যাব ভাল হৈ যাব ৰখাইছো নাথাকে মই কি কৰিম এতিয়া বেগটো লুকাব নোৱাৰো ইমান ডাঙৰ বেগটো দাঙিবই নোৱাৰো মোৰ সাধ্য নাই যিহেতু মই দেখিছে মোৰ চেহেৰা মই নোৱাৰো লাগিবলৈ এডাল ৰখাব নাই পৰা যাওঁগৈ বুলি টিকেট কাটি থৈ আহিছে যাওঁগৈ উপায় নাই নাহা হয়তো আমি নাহিলোৱে হয় ন 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণেতো আহিছো তাৰ কাৰণে আহিছো ভাল লাগিলে ওলাইছো আমি ঋষিতা ঘৰৰ পৰা যাবলৈ আমাৰ পিঠিত বেগ লৈছে মানে এইখিনিৰ পৰা গাড়ী পোৱাটো অকণমান টান মানে বহুতে টান পাব আৰু ৰাস্তাৰ কাৰণে নাহে এতিয়া গৈ আছো বৌক মাত নিদিলো আকৌ খোজকাঢ়ি ঋষিতাহঁতৰ ঘৰৰ পৰা আহি তুমি কি হ'ল कहाँ से आएगी रे? कहाँ जाएगी?
আমি আহিছোঁ পাইপ দলঙেৰে পাইপৰ দলঙেৰে আহি আছোঁ এখন সুন্দৰ পাইপৰ দলং এইজনীয়ে ক'ত আনি মাৰিছেহি আমাক ঋষিতাই মাৰিলে আমাৰ দুটাক আজি আনি ক'ত এইবোৰ হাবি আছে পাই এইবোৰ হাবি আছে দেই আপোনালোকে কমেণ্ট এটা কৰিবচোন ক'ত আহিছোঁ তাৰ আমাক মাৰিলে আৰু এইবিলাক ৰাস্তা দি আনি ক'ত যে লুংলুঙীয়া ৰাস্তাৰে আহি এতিয়াও মানে গাড়ী যোনফালেৰে যায় সেই ৰাস্তাটো পোৱাহিয়ে নাই যাওক আহোঁতে সন্ধিয়াই লাগিলে চাওক বহুতেই সন্ধিয়া হৈ গ'ল আৰু এইখন হৈছে পাইপৰ দলং বহুত দীঘল দলং এইখন দলং পাৰ হৈ আহি আমি একদম মেইন ৰাস্তাত উঠিলোহি এতিয়া আমি গাড়ী লৈ বুলি অপেক্ষা কৰি আছোঁ বাই বাই আইজা এইফালে চোৱা বাই বাই এতিয়া দুলীয়াজান বাই বাই এতিয়া আমি চুপাৰত বহিলোঁ নাইট চুপাৰ আমি ডাইৰেক্ট ঘৰলৈ যাম নগাঁও যামগৈ ৰিচুহঁতৰ ঘৰত বহুত ভাল লাগিল বহুত কষ্ট কৰিছে বেচেৰীয়ে আৰু অলপ খোজকাঢ়ি আহিছোঁ কাৰণ অকণমান মানে ৰাস্তাত গাড়ী নচলে সেইকাৰণে আৰু ইয়াত ডিঙিত কাপোৰখন দেখিছে চাগে আপোনালোকে কেলে মাৰি আছে মোৰ একদম মাত চাত ভাঙি আমাৰ মানে জাৰ্ণিটোত আৰু মোৰ এনেকুৱা অৱস্থা হৈ গৈছে বিশেষকৈ পানী খাওঁতে নহয় গা ধুইছোঁ নহয় য'তে ত'তে সেইকাৰণে হৈছে এতিয়া বহি আছোঁ আৰু জাৰ্ণিটো নেদেখুৱা হ'লে ৰাতি হ'ব নহয় ইমানতে ভিডিঅ'টো সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ বাই বাই